নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। পোনপ্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া আমি যাব ওলাইছোঁ ৰঙালীৰ ৰং হাতত লৈ ভণ্টিৰ ঘৰ বুলি। আমি ওলাইছিলোঁ ৰাতিপুৱাই, কিন্তু ওলাওঁতে হৈ গ'ল এয়া আবেলি, আৰু এতিয়া গৈ পোৱালৈকে আন্ধাৰ হৈয়ে যাব। বাৰু যি নহওক, ভিডিঅ'টো শেষলৈকে চাব। তালা মৰা আছে, এইখন খুলি লওঁ ৰ'বা। ভূতো নাইতো, এইখন নুখুলো দিয়া, ভূ ওলাই আহিব। দৰ্জা খোলাৰ লগে লগে নুখুলিবা, ভূ ওলাই আহিব। আৰু ফাইনেলি বহুত সময় বাহিৰত ৰোৱাৰ পিছত এয়া ঘৰৰ ভিতৰত সোমাব পালোঁ ডগীৰ ভয়তে, কাৰণ ডগীক ইয়াতে বান্ধি থৈছে প্ৰথমতে, তাৰপিছতহে আমাক দৰ্জা খুলি দিছে। আৰু ৰুমটো ইগন'ৰ কৰি দিব, বেকগ্ৰাউণ্ডটো। সৰু বাচ্ছা আছে, ইয়াতকৈ আৰু ভালকৈ নাথাকে বাচ্ছা থকা ৰুম। কোন আহিছে এইটো? এজনী কোন? মামা আহিছে, তোমাক সাৰপ্ৰাইজ দিছে মামাই না? মামী কোৱাচোন, মামি ক'ত? মামি উঠাই দিছা নেকি? মা ক'ত? মাথো মুনা ল'লে পুকুৰে বুলি মাতাৰ লগে হাঁহিব ধৰিছোঁ, চকু মুজি মুজি। আমি থৈ যায় ব'লা ব'লা। উৎপাত হৈ থকা ঘৰত ব্লগ বনোৱাৰ কাৰণে মোক খেদিছে গাইজ, মোৰ দুখ লাগিছে। বাৰু যি নহওক, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।